নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লে আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকৰ কাৰণে বহুত কিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো এই খবৰকিটাৰ মাজত বহুত কিটা জানিবলগীয়া কথা আছে গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলো তো মই শ্ৰী মৃগেন্দ্ৰ বৰুৱা আপোনালোকে চাইছে ইনপইণ্ট মৃগেন্দ্ৰ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আজিৰ যোনটো প্ৰথমটো খবৰ সেই খবৰটো আছে SBI যদি আপোনালোকৰ বেংক একাউণ্ট আছে তেতিয়াহলে কিন্তু এটা ভাল খবৰ আহিছে কাৰণ SBI তৰফৰ পৰা এটা ডাঙৰ ঘোষণা কৰিছে আৰু এই ঘোষণাটো হৈছে যে আপোনালোকে এতিয়া SBI ত বহুত সুবিধা লাভ কৰিব পাৰে যেনে পাঞ্জাব নেশ্যনেল বেংক ICICI বেংক বা আসাম গ্ৰামীণ বিকাশ বেংকত যিবিলাক সুবিধা লাভ কৰিব পাৰে তাতকৈ অধিক সুবিধা আপোনালোকে SBI বেংক একাউণ্টত লাভ কৰিব পাৰে হয়তো আপোনালোকে হয়তো জানে যে যদি আপোনালোকৰ পাছবুকখন আপডেট কৰিব বিচাৰে তেতিয়ালে কিন্তু ATM তে আপোনালোকৰ পাছবুকখন আপডেট কৰিব পাৰে যেনে এটা মেচিন আছে তাত আপোনালোকে যেতিয়া পাছবুকখন ভৰাই দিব অটোমেটিক আপোনালোকৰ পাছবুকখন আপডেট হৈ যাব কিন্তু যদি বেলেগ বেংকত চাই আপোনালোকে পাছবুক আপডেট কৰিবলৈ হলে আপোনালোকে বেংকত যাবই লাগিব তাত আপোনালোকৰ মেনেজাৰে তাত আপডেট কৰি দিব কিন্তু এতিয়া আপোনালোকে SBI ত বহুত সুবিধা লাভ কৰিব পাৰে যেনে পইচা উইথড্ৰল কৰিবলৈ হওক বা পইচা ডিপোজিট কৰিবলৈ হওক আপোনালোকৰ যদি গ্ৰীণ কাৰ্ড আছে তেতিয়ালে নিশ্চয় পইচা হেবিলাক উইথড্ৰল বা ডিপোজিট কৰিব পাৰিব কিন্তু যদি আপোনালোকে এতিয়া ATM পৰা পইচা উলিয়াব বিচাৰে তেতিয়ালে যদি ATM ত যদি আপোনালোকৰ ঘৰত যদি ATM খন এইটো আহে তেতিয়াও আপোনালোকে পইচা উলিয়াব পাৰিব বুলি কৈছে তো SBI তৰফৰ পৰা আপোনালোকে পইচা উলিয়াব পাৰিব যিকোনো বেংকৰ ATM ত আগতে আপোনালোকে SBI বেংক একাউণ্টৰ যোনটো ATM আছিল সেই ATM টোতে অনলি SBI সাপোৰ্ট কৰিছিল কিন্তু এতিয়া আপোনালোকে সকলো ATM তে মানে এইটো সুবিধা লাভ কৰিব পাৰিব বুলি কৈছে তো এইটো কেনেকৈ সম্ভৱ হ'ব মানে গুটেই গিটা ATM যদি আপোনালোকৰ SBI টো সাপোৰ্ট কৰিব তো এটা নতুন টেকনলজি ওলাব বুলি কৈছে তো ICCW নামৰ এটা নতুনকে টেকনলজি ওলাইছে আৰু সেই টেকনলজি হয়ত আপোনালোকে মানে সকলো ATM তে SBI যোনখন ATM আছে সেই ATM খন ননাকৈ আপোনালোকৰ টো মানে সাপোৰ্ট কৰিব তাত আপোনালোকে ম্যাক্সিমাম 25000 লৈকে পইচা উইথড্ৰ কৰিব পাৰিব হয়তো আপোনালোকে পইচা উলিয়াবলৈ হতে ATM খন বাই চান্স থাকিব পাৰে ঘৰত তেনে ক্ষেত্ৰত আপোনালোকে এইটো সুবিধা লাভ কৰিব পাৰিব এনে সুবিধা আপোনালোকে পাঞ্জাব নেশ্যনেল বেংকত বা বাকি বেংক বিলাকত নাপায় আপোনালোকে ATM আনিবই লাগিব পাঞ্জাব নেশ্যনেল বেংকত যোনটো PNB1 এপ্লিকেশন সেই এপ্লিকেশনটো অনলি পাঞ্জাব নেশ্যনেলৰ ATM তে কাম দিয়ে কিন্তু কিছুমান ATM তো কামেই নিদিয়ে গতিকে আপোনালোকৰ যদি SBI বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত এইবিলাক সুবিধা লাভ কৰিব পাৰিব আপুনি আৰু ইয়াৰ যোনটো পিছৰ খবৰ সেই খবৰটো আছে বেংকৰ তৰফৰ পৰা কাৰণ আপোনালোকে যদি বেংকত পইচা উইথড্ৰ কৰে বা আপোনালোকে যদি বেংক ষ্টেটমেন্ট যদি চেক কৰে তেনে ক্ষেত্ৰত এখন ৰিসিভ আহি যায় আৰু সেই ৰিসিভখনত কিন্তু সকলোখিনি ডিটেইলছ লিখা থাকে যেনে আপোনালোকৰ নাম থাকিব আপোনালোকৰ একাউণ্ট নম্বৰ থাকিব বা IFSC কোড সকলোখিনি থাকিব বা একাউণ্টৰ 4টা নম্বৰ থাকিব বা আপোনালোকৰ নাম থাকিব আৰু লগতে কিমান টকা উইথড্ৰল কৰিলে সেই সকলোখিনি টকা থাকিব কিন্তু আপোনালোকে হয়তো জানে যে যোনটো আপোনালোকৰ ডিটেইলছ আছে সেই ডিটেইলছখিনি ইউজ কৰি আপোনালোকৰ পইচাও কিন্তু নাইকিয়া কৰি দিব পাৰে হেকাৰ বিলাকে গতিকে আপোনালোকে যদি ATM পৰা পইচা উইথড্ৰ কৰে বা যদি মিনি ট্ৰানজাকচন কৰে তেতিয়ালে কিন্তু সেই ৰিসিভখন ঘৰলৈ লৈ আনিব আৰু কাৰণ আপোনালোকে হয়তো জানে যে সেই যোনটো আখৰ থাকে আখৰখিনি অটোমেটিক নাইকিয়া হৈ যায় কিছু দিনৰ পিছত কিন্তু যদি ATM ত যদি এইটো আহে বা যদি ৰাস্তাত যদি পেলাই দি তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু বেংক একাউণ্টৰ পৰা পইচাও নাইকিয়া হৈ যাব পাৰে এনেকুৱা এটা নিৰ্দেশ দিছে যে আপোনালোকে ATM খনৰ যোনটো ৰিসিভ আই এই ৰিসিভখন ঘৰলৈ লৈ অনাটো অতিকে জৰুৰী আৰু ইয়াৰ যোনটো পিছৰটো খবৰ সেই খবৰটো আছে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা অৰুণোদয় আঁচনি যোনটো আপোনালোকৰ 10 তাৰিখে কিস্তি হুমাব 1400 টকাকে হুমাব বুলি এটা খবৰ আহি আছে তো কিমান হুমায়টো মই নাজানো কিন্তু 1400 টকাকে এইবাৰ জুলাই মাহৰ 10 তাৰিখে হুমাব বুলি কৈছে তো এপ্ৰিলতে হুমোৱা কথা আছিল 1400 টকা কিন্তু এপ্ৰিলতো নহুমালে মেটো নহুমালে জুনতো নহুমালে কিন্তু এইবাৰ জুলাইত হুমাই নে নহুমাই এটো আপোনালোকে কমেন্ট কৰি জনাব আৰু লগতে আপোনালোকৰ PM কিষাণৰ যোনটো 14 নম্বৰ কিস্তি সেই 14 নম্বৰ কিস্তি কিন্তু জুলাই মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত কিন্তু হুমাব বুলি এটা খবৰ আহি আছে কাৰণ আপোনালোকে হয়তো জানে যে যোনটো PM কিষাণৰ যদি আপোনালোকে EKYC কৰিলে বা নতুন যদি আপোনালোকে বেনিফিচিয়াৰি হয় তেতিয়ালে কিন্তু এইবাৰ লাভ কৰিব পাৰিব টকা আৰু লগতে এইবাৰ আপোনালোকে 8000 টকা লাভ কৰিব পাৰিব মানে আপোনালোকে বছৰত এইবাৰ 4টা কিস্তি পাব বুলি কৈছে তো আগতে আপোনালোকে 3টা কিস্তি পাইছিলে 6000 টকা আৰু এইবাৰ আপোনালোকে 4টা কিস্তি পাব 2000 কৈ 8000 টকা আপোনালোকে পাব তো গতিকে আপোনালোকে যদি EKYC কৰা নাই বা যদি আপোনালোকৰ PM কিষাণৰ কিবা অসুবিধা হৈ আছে সেইবিলাক কাম যদি কৰা নাই হুনকালে কৰিলক কাৰণ আপোনালোকৰ জুলাই মাহৰ বা আগষ্ট মাহৰ ভিতৰতে কিন্তু PM কিষাণৰ যোনটো 14 নম্বৰ কিস্তি সেই 14 নম্বৰ কিস্তিটো হুমা কিন্তু সম্ভাৱনা আছে আৰু তাৰ লগে লগে কিন্তু এটা নতুনকে খবৰ মুকলি হৈছে যে ফসল বীমা যোজনাখনৰ কাৰণে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাখনৰ যদি আপোনালোকে এতিয়ালৈকে ইনস্যুৰেন্স কৰা নাই তো হুনকালে কৰিলক কাৰণ এবিঘাৰ পৰা 7 বিঘাৰ ভিতৰত 100 টকা দি আপোনালোকে ইনস্যুৰেন্স কৰিব লাগিব
আৰু লগতে যদি 7 বিঘাতকৈ ওপৰত হৈ যায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ 20 টকা মানে 120 টকা দি আপোনালোকে ইঞ্চুৰেঞ্চ কৰি ল'ব লাগিব আপোনালোকৰ কিমান মাটি আছে তাৰ ওপৰত আপোনালোকে পইচাটো পেমেণ্ট কৰিব লাগিব তাৰপিছত আপোনালোকৰ যদি খেতি বাতি লোকচান হৈ যায় বা খেতি যদি আপোনালোকৰ ধানখিনি যদি লোকচান হৈ যাব বা মগুমাখিনি লোকচান হৈ যায় বা আপোনালোকৰ মাহ খেতি যদি কৰে তেতিয়াহ'লে লোকচান হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকে পইচাবিলাক মানে আপোনালোকে ইঞ্চুৰেঞ্চ পাব বুলি কৈছে তো এতিয়ালৈকে যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমাখনৰ কাৰণে এপ্লাই কৰা নাই এপ্লাই কৰি লওক তো আপোনালোকে এইখন ফৰ্ম দেখিবলৈ পাইছে তো আগত আপোনালোকক মই বহুত কেইটা ভিডিঅ' বনাইছিলোঁ যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখনৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে তো সেই ভিডিঅ' চাই আপোনালোকে নিশ্চয় আবেদন কৰিব লাগিব তো বন্ধুসকল আজি আপোনালোকৰ কাৰণে এইকেইটা খবৰে আনিলোঁ যদি এই খবৰকেইটাৰ মাজত কিবা থাকি গৈছে বা কিবা যদি অলপ আপোনালোকে বেছিকৈ জানে তেতিয়াহ'লে কিন্তু কমেণ্টত লিখিবলৈ নাপাহৰিব তো লগ পাম পুনৰ এটা নতুন ভিডিঅ' এতিয়া আজিলৈ জয় হিন্দ জয় ভাৰত